হেল্ল' হেল্ল' মাত দিয়া না। কোৱা। এতিয়া বাৰু মনে মনে থাকিলে হ'ব নেকি কোৱা? যি হ'বলগীয়া আছিল হৈ গ'ল। বাট মই একো কৰিব নোৱাৰিলোঁ, মোৰ হাতত একোৱেই নাছিল। আই এম চৰি। শুনা, আমি বহুত বেছি ভাল পাইছিলোঁ, কিন্তু কি কৰিম, আমাৰ ভাগ্যৰ লিখনি এইটোৱে। শুনা, মই কেতিয়াও ভবা নাছিলোঁ মোৰ লগত তেনেকুৱা হ'ব বুলি। সঁচাই বহুত ভাল পাওঁ তোমাক। মই নাজানো চুইট, তোমাৰ অবিহনে মই কেনেকৈ এটা দিন পাৰ কৰিম, কিন্তু তোমাক মোৰ শপত, তোমাৰ মা দেউতাৰ ছোৱালীজনীৰ লগত তুমি ভালকৈ জীৱনত আগবাঢ়ি যাবা আৰু তাইক বহুত মৰম দিবা। জেছ, মই নোৱাৰিছোঁ তোমাক এৰি থকাৰ কথা ভাবিব, নোৱাৰিম। শুনা চুইট, মা দেউতাৰ মনত কষ্ট দিব নালাগে। এটা কথা শুনা, তোমাৰ মা দেউতা মানে মোৰ মা দেউতা। সিহঁত যদি সুখী তোমাক লৈ এইবোৰ কৰি আছে, তেন্তে প্লিজ তুমি এইটো বিষয় লৈ তেওঁলোকক একো নক'বা। তোমাৰ নিচিনা ছোৱালীজনীক মই কেনেকৈ এৰি যাব পাৰোঁ? নোৱাৰোঁ জেছ, নোৱাৰোঁ। তোমাক মোৰ শপত, এতিয়া ৰাখিছোঁ। শুনা, আজিৰ পৰা আমি কোনো কণ্টেক্ট নকৰোঁ। তুমি ভালে থকা এইটোৱে বিচাৰোঁ। বাই। হেল্ল' শুনা, হেল্ল' জেছ।